নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মামন কিচেনে আপোনালোক সকলোকে মই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক চাগে সকলোৱে ভালে কুশলে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। কেকটো সকলোৱে বনাব জানে, হ'লেও মইনো কেনেকৈ বনালোঁ এই কেকটো আৰু কি কি বস্তু দিলোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। এতিয়া বলকচোন তেন্তে আৰম্ভ কৰোঁ ভিডিঅ'টো। এয়া মই কণী দুটা ল'লোঁ, অকণমান ৰিফাইন লৈছোঁ, এবাটি ময়দা লৈছোঁ আৰু মই চেনি আধা বাটি লৈছোঁ। চেনিটো আমি মিঠা কম খাওঁ কাৰণে মই কমকৈ দিছোঁ, আপোনালোকে বেছি মিঠা খালে এবাটি কৰিও দিব পাৰে। মই গোটেইখিনি বস্তু সমান জোখত দিয়া নাই আৰু অলপ বেকিং পাউডাৰ লৈছোঁ। গোটেইখিনি বস্তু সমান জোখত দিয়া নাই, সমান জোখত নিদিয়াকৈও কেকটো বনাব পাৰি, মই সেইটোৱে দেখুৱাব গৈ আছোঁ। এইখিনি মই আলমণ্ড ল'লোঁ আৰু এইখিনি মই খিচমিচ লৈছোঁ অলপমান। ড্ৰাই ফ্ৰুটছ যদি আৰু বেলেগ কিবা কিবি ঘৰত থাকে দিব পাৰে, মোৰ এইখিনি আছিল এইখিনিকে দিলোঁ। এতিয়া মই কণী দুটা ভাঙি ল'ম। এতিয়া দেখিলে মই কণী দুটা ভাঙি ল'লোঁ আৰু এইখিনি মই ভালদৰে ফেটি ল'ম। আপোনালোকে এখন কাটা চামুচো ব্যৱহাৰ কৰিব পাৰে, কাটা চামুচেদিও পাৰি। আৰু এয়া মই চেনিখিনি অলপ মিক্সিত গুড়ি কৰি ল'ম, তেতিয়াহ'লে মিহলি হৈ যোৱাত সুবিধা হয়, সহজতে মিহলি হৈ যায়। এইখিনি চেনিখিনি মই তাতে দি দিলোঁ। এনেকৈ মই কণী আৰু চেনিখিনি ভালদৰে মিহলি কৰি ল'ম, যাতে কণীৰ লগত চেনিখিনি ভালদৰে মিহলি হৈ যায়। এতিয়া মই ৰিফাইন তেল অলপমান দিছোঁ। মই আগতে কৈছোঁ, মই কোনো বস্তু জোখমতে দি লোৱা নাই, জোখমতে নল'লেও যে কেকটো বনাব পাৰি সেইটো বস্তু মই আপোনালোকক দেখুৱাই গৈ আছোঁ। এতিয়া মই এইখিনি ভালদৰে তেল, চেনি আৰু কণী ভালদৰে মিহলি কৰি লৈছোঁ। এতিয়া মই এখন চেকনিত ময়দাখিনি দি দিছোঁ। ময়দাখিনি মই অলপ চেকি ল'ম, তাতে মই বেকিং চ'ডা দি দিলোঁ অলপ। এইটো বেকিং পাউডাৰ হয়, মই ইয়াতে দি দিলোঁ অলপ। এইখিনি ডাঙৰ চামুচেৰে আধা চামুচ হ'ব, মই দুবাৰ দিছোঁ, অলপ অলপ দিলোঁ দুবাৰ। আৰু এইখিনি মই ভালদৰে চালি ল'ম, তেতিয়া আপোনালোকৰ যিখিনি বেকিং পাউডাৰ সেইখিনি ধুনীয়াকৈ মিহলি হৈ যাব। এইখিনি এতিয়া মই ভালদৰে লৰাই ঘোলটো বনাই ল'ম। দেখিছে মোৰ ঘোলটো ধুনীয়া হৈ গৈছে। এইটো মই এনেকুৱা জোখত ঘোলটো ৰাখিছোঁ। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই কফি কাপ কেইটামান লৈছোঁ। কফি কাপ আপোনালোকে সৰু ডাঙৰ চাইজ হিচাপে ল'ব পাৰে, যিকোনো চাইজৰে। এইকেইটা দেখিছে কফি কাপ, মই অলপ মিডিয়াম চাইজৰ কফি কাপ লৈছোঁ, বেছি ডাঙৰ লোৱা নাই। আৰু মই এটা ষ্টীলৰ গিলাচ লৈছোঁ। এয়া মই ৰিফাইন তেল লৈছোঁ আৰু ব্ৰাছ এডালৰ সহায়েৰে মই ভিতৰৰ ফালে তেলখিনি লগাই দিম। এনেকৈ মই গিলাচকেইটাত, গোটেই গিলাচকেইটাতে তেল সানি ল'ম। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে আৰু ভিডিঅ'টো যদি নতুনকৈ চাই আছে, তেতিয়াহ'লে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। এতিয়া মই ইয়াতে ঘোলবিলাক
অলপ অলপকৈ দি যাম। বহুত বেছি নিদিব, নহ'লে এইখিনি ওপৰ উঠি আহিব। অলপ অলপ দি দিব। এনেও সেইটো বেছি ফুলি ওপৰলৈ উঠিয়ে আহিব কাপটোৰ। এনেকৈ মই অলপ অলপ দি গৈছোঁ। আৰু ইয়াতে মই ড্ৰাই ফ্ৰুটছখিনি কাটি লৈছিলোঁ, আলমণ্ডকেইটা কাটি লৈছিলোঁ, সেইখিনি মই অলপ অলপ ইয়াতে দি গৈছোঁ। এনেকৈ মই গোটেইকেইটা গিলাচতে দি ল'লোঁ। এইখিনি মোৰ দিয়া হৈ গ'ল, দেখিছে। এতিয়া মই গেছত কুকাৰ এখন বহাই দিম। মোৰ ডাঙৰ 5 লিটাৰৰ কুকাৰ হয় এইটো, ডাঙৰ কুকাৰ আছিল, সেইটোত মই বহাই দিছোঁ। আৰু এখন মোৰ প্লেট আছে কুকাৰখনৰে, সেইখনো প্লেটখনো মই তাতে দি দিছোঁ। এতিয়া মই তাতে গিলাচকেইটা বহাই দিম। কুকাৰটো গৰম হ'ব নিদিব, নহ'লে হাত পুৰিব। চিমত ৰাখিয়ে আপোনালোকে বেছি গৰম নহওঁতে এইখিনি দি ল'ব। ইয়াত দেখিলে মই গোটেইকেইটা এনেকৈ বহাই ল'লোঁ। এতিয়া মই কুকাৰৰ হুইচেলটো খুলি লৈছোঁ। খুলি লৈ ঢাকনিখন এনেই ওপৰত লগাই থৈ দিম এনেকৈ। আৰু জুইটো একেবাৰে কমাই দিছোঁ। দেখিছে, ইমানখিনি জোখত ৰাখিলেই হৈ গ'ল। এতিয়া এইখিনি মোৰ 45 মিনিটমান সময় লাগিব হ'বৰ কাৰণে। 45 মিনিট সময় পিছত মই আপোনালোকক দেখুৱাম। এয়া দেখিছে, 45 মিনিট পিছত এনেকুৱা হৈ গৈছে। এনেকুৱা এডাল মই ষ্টিক লৈছোঁ, সৰু ষ্টিকডালেৰে মই সানি চাম। এয়া দেখিছে, মোৰ ষ্টিকডাল ক্লিন হৈ আহিছে পূৰা। যদি ভালকৈ নিসিজে তেতিয়া তাত লাগি লাগি আহিব। এয়া দেখিছে, মোৰ পূৰা চাফা হৈ আহিছে। এইটো ডাঙৰ গ্লাছত থকাটো অলপ হ'ব বাকী আছে। এয়া মোৰ কেককেইটা বনোৱা হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক কৰিব, বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। এনেকুৱা আৰু নতুন ভিডিঅ'লৈ মই মামন কিটচেন আকৌ আহিম। আজিলৈ এৰিছোঁ, বাই বাই।